Hello friends, Popee's Creationৰ আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টোৰ টপিক হ'ব অসম টেট LPৰ কাৰণে আৰু যিসকলে আগন্তুক সময়ত আসাম টেটৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰিব তেওঁলোকে এই চিলেবাছখনৰ বিষয়ে জনাটো দৰকাৰী। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। মই গোটেই চিলেবাছখন ধুনীয়াকৈ আপোনালোকৰ আগত আগবঢ়াবলৈ চেষ্টা কৰিম। আৰু এইখিনিতে কৈ থওঁ, যদি মোৰ চেনেলটোত আপোনালোক আজি প্ৰথম আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, যেন আগন্তুক সময়ৰ মই পঢ়া শুনাৰ লগত সম্পৰ্ক থকা বিভিন্ন কম্পিটিটিভ এক্সামৰ লগত সম্পৰ্ক থকা ভিডিঅ'বোৰ দিওঁ, তেতিয়া তাৰ নটিফিকেশ্যন আপোনালোকে পাই যায়। আৰু যদি আপোনালোকৰ কিবা কুৱেৰি আছে বা আপোনালোকে যদি মোৰ পৰা বিশেষ ধৰণৰ কিবা ভিডিঅ' বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট যোগে জনাব। তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। অসম টেট মই LP পাৰ্টটোৰ কাৰণে আজি ভিডিঅ'টোত কভাৰ কৰিম। এই LP টেটৰ কাৰণে টোটেল 150 মাৰ্কছৰ এখন কুৱেশ্যন পেপাৰ থাকে আৰু তাত মাৰ্কছ থাকে প্ৰতিটো 5টা ছাবজেক্টৰ 30-30কৈ মাৰ্কছ থাকে। ফাৰ্ষ্ট ছাবজেক্টটো চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি আৰু ছাবজেক্ট নাম্বাৰ 2 লেংগুৱেজ 1, যাৰ লেংগুৱেজ 1টো যি হয় আৰু আমাৰ অসমীয়া হয় বা কাৰোবাৰ বাংলা হ'ব, বড়ো হ'ব। আৰু ছাবজেক্ট নাম্বাৰ 3 লেংগুৱেজ 2 ইংলিছ, নাম্বাৰ 4 ছাবজেক্ট নাম্বাৰ 4 মেথমেটিক্স আৰু ছাবজেক্ট নাম্বাৰ 5 এনভাইৰনমেণ্টেল ষ্টাডিজ বা এনভাইৰনমেণ্টেল ছায়েন্স। ইয়াত প্ৰতিটো ছাবজেক্টৰ কাৰণে 30 মাৰ্কছকৈ থাকে, টোটেল 150 মাৰ্কছ থাকে আৰু প্ৰতিটো কুৱেশ্যনৰ কাৰণে 1 মাৰ্কছকৈ থাকে। ইয়াত কোনো নিগেটিভ মাৰ্কিং নাথাকে। আৰু জেনেৰেল কাষ্টৰ কাৰণে কোৱালিফাই কৰিবলৈ 90 মাৰ্কছ পাব লাগে। চ' কোৱালিফাই হ'বলৈ কাৰণে কিমান মাৰ্কছ পাব লাগে বিভিন্ন কাষ্টৰ, সেইটো যদি আপোনালোকে জানিব বিচাৰে মই বেলেগ এটা ভিডিঅ'ত কভাৰ কৰি দিব পাৰিম। আজি মই ছাবজেক্ট কেইটাৰ ডিটেইলছলৈ গৈছোঁ। লেংগুৱেজ 1 আমাৰ যিহেতু অসমীয়া, লেংগুৱেজ 1 30 মাৰ্কছ থাকে আৰু ইয়াত টপিকবোৰ হয় অসমীয়া ভাষাৰ জন্ম, ক্ৰমবিকাশ আৰু উপভাষা সম্পৰ্কে সাধাৰণ ধাৰণা। 2 নম্বৰ অসমীয়া সাহিত্যৰ প্ৰথিতযশা সাহিত্যিক যেনে শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞি বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেম বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া আৰু নিৰ্মলপ্ৰভা বৰদলৈৰ বিষয়ে সাধাৰণ ধাৰণা। যিকোনো গাইডবুকতো পোৱা যায় এওঁলোকৰ বিষয়ে বা গ্ৰেজুৱেশ্যন নহ'লে মাষ্টাৰ ডিগ্ৰী লেভেলৰ কিতাপ কাৰোবাৰ পৰা আনি ল'লেও তাতো এই বস্তুখিনি ধুনীয়াকৈ পাব। 3 নম্বৰত আছে ক অসমীয়া ভাষাৰ স্বৰ বৰ্ণমালা আৰু ব্যঞ্জন বৰ্ণমালা সম্পৰ্কে ধাৰণা। খ নট্যবিধি আৰু সত্ৰবিধি সম্পৰ্কে সম্যক ধাৰণা। গ অসমীয়া সন্ধি সম্পৰ্কে প্ৰাথমিক ধাৰণা। ঘ জতুৱা ঠাঁচ আৰু খণ্ডবাক্যৰ প্ৰয়োগ সম্পৰ্কে ধাৰণা। ঙ সম্বন্ধবাচক পুৰুষ বিভক্তি যেনে মোৰ মা, তোমাৰ মাৰা, তেওঁৰ মাক, এনেধৰণৰ। প্ৰথম চ বিভক্তি, লিংগ, বচন, নিৰ্দিষ্ট বাচক প্ৰত্যয় আদি সম্পৰ্কে সুস্পষ্ট ধাৰণা। এই 3 নম্বৰ পইণ্টটোত অসমীয়াৰ ব্যাকৰণৰ যিটো ভাগ সেই ব্যাকৰণখিনি ইয়াতে অন্তৰ্ভুক্ত হৈছে। গতিকে অসমীয়া ব্যাকৰণখিনিও সুন্দৰকৈ শিকিব লাগিব। যিকোনো অসমীয়া ব্যাকৰণৰ এই গোটেই কথাখিনি থকা এখন কিতাপ চিলেক্ট কৰি ল'ব পাৰে। 4 নম্বৰ ক মাতৃভাষা শিক্ষণৰ উদ্দেশ্য আৰু লক্ষ্য সম্পৰ্কে ধাৰণা। এইটো খুবেই দৰকাৰী, যিহেতু টিচাৰ হ'বলৈ গৈ থকা হৈছে। গতিকে মাতৃভাষাত যেতিয়া শিকাব লাগিবই, মাতৃভাষা শিক্ষণৰ উদ্দেশ্যনো কি লক্ষ্যনো কি জানিবই লাগিব। গতিকে সেইখিনি পঢ়িব লাগিব। এডুকেশ্যনৰ কিতাপত পাব, মানে মেজৰৰ বা DLED, BEdৰ এনেকুৱা ধৰণৰ কৰ্চবিলাকৰ কিতাপতো পাব।
DLEDত বেছি ভালকৈ পাব যিহেতু এইটো LP লেভেলৰ। খ ভাষা শিকনৰ মূল 4টা কৌশল যেনে শ্ৰৱণ, কথন, পঠন আৰু লিখন সম্পৰ্কে বিতংকৈ জনা। শিক্ষক হ'বলৈ আগবাঢ়িছে যেতিয়া এইকেইটা কথাৰ ওপৰত জনাটো খুবেই দৰকাৰী হ'বই, যিহেতু শ্ৰৱণ, কথন, পঠন, লিখন হৈছে শিকনৰ 4টা কৌশল। এইখিনি আছিলে অসমীয়া লেংগুৱেজ 1ৰ চিলেবাছ। তাৰ পিছতে আমি আগবাঢ়িছোঁ চিলেবাছ ফৰ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি লৱাৰ প্ৰাইমেৰী লেভেলৰ কাৰণে 30 মাৰ্কছ থাকিব, 1 মাৰ্কছকৈ থাকিব এটা কুৱেশ্যনত। চাইল্ড ডেভেলপমেণ্ট ফৰ চিলড্ৰেন 6 to 11 years গ্ৰুপ, যিহেতু LP লেভেলত 6 বছৰৰ পৰা 11 বছৰ বয়সৰ শিশুসকলক পোৱা যায়, গতিকে তেওঁলোকৰ বিকাশৰ ওপৰত জানিব লাগিব। কনচেপ্ট এণ্ড ষ্টেজেছ অফ ডেভেলপমেণ্ট, কেৰেক্টাৰিষ্টিক্স অফ ডিফাৰেণ্ট ষ্টেজেছ অফ ডেভেলপমেণ্ট। তাৰপিছত ফেক্টৰ্ছ ইনফ্লুৱেঞ্চিং চাইল্ড ডেভেলপমেণ্ট, কি কাৰকে শিশুৰ বিকাশত প্ৰভাৱ পেলায়, বায়'লজিকেল, হেৰিডিটি, সাইক'লজিকেল এণ্ড এনভাইৰনমেণ্টেল ফেক্টৰ্ছ। তাৰপিছত ডাইমেনশ্যনছ অফ চাইল্ড ডেভেলপমেণ্ট, ফিজিকেল, কগনিটিভ, ইম'শ্যনেল, ছ'চিয়েল এণ্ড মৰেল। এডুকেশ্যনৰ চাইল্ড সাইক'লজি এণ্ড পেডাগজি ভাগটোত এইখিনি থাকে। গাইড বুকতো থাকে, ভালকৈ চাই ল'লে কিছুমান গাইড বুকত বৰ ধুনীয়াকৈ থাকে। ডেভেলপমেণ্ট লেংগুৱেজ ডিউৰিং আৰ্লি চাইল্ডহুড এণ্ড লেটাৰ চাইল্ডহুড, ভাষাৰ বিকাশৰ ক্ষেত্ৰত মানে জন্মৰে পৰা যিহেতু শিশুৰ ভাষাৰ বিকাশ আৰম্ভই হৈ যায়, গতিকে সেইখিনি বিষয়েও কিছু জানিব লগা কথা আছে, সেইখিনি কিতাপত ধুনীয়াকৈ থাকিবই। ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ, কনচেপ্ট এণ্ড এৰিয়াছ অফ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ, ইণ্ট্ৰা এণ্ড ইণ্টাৰ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ ইন ভেৰিয়াছ এৰিয়াছ অফ ইণ্টাৰেষ্ট, হেবিট, এপ্টিটিউডছ, ইণ্টেলিজেঞ্চ, ক্ৰিয়েটিভিটি এণ্ড দেয়াৰ এছেছমেণ্ট। এইখিনি ব্যক্তি বৈষম্যৰ ওপৰত, যিহেতু প্ৰতিটো শিশুৱে ইউনিক, প্ৰতিটো শিশুৰে মানে ব্যক্তিসত্তা বেলেগ বেলেগ, গতিকে সেই ব্যক্তিসত্তাৰ ওপৰত সম্যক ধাৰণা কেনেকুৱা ধৰণৰ হ'ব পাৰে। শিক্ষক হোৱাৰ পিছত প্ৰতিগৰাকী ব্যক্তিয়ে এগৰাকী মনোবৈজ্ঞানিক হৈয়ে পৰে। বিভিন্ন ধৰণৰ শিশুৰ লগত যেতিয়া তেওঁলোকে মত বিনিময় কৰিব লগা হয়, কথা পাতিব লগা হয়, কিন্তু শিক্ষক হোৱাৰ আগত এইখিনি শিকি লোৱাটো থিয়ৰিটিকেলি জৰুৰী আছে, যিহেতু পৰীক্ষাটোত পাছ কৰিব লাগিব। তাৰপিছত পাৰ্চনেলিটি, কনচেপ্ট এণ্ড টাইপছ অফ পাৰ্চনেলিটি এণ্ড ফেক্টৰ্ছ ইনফ্লুৱেঞ্চেছ পাৰ্চনেলিটি। কমন বিহেভিয়াৰেল প্ৰব্লেমছ অফ চিলড্ৰেন, এটেনশ্যন ডেফিচিট, হাইপাৰ এক্টিভিটি ডিছঅৰ্ডাৰ, অপ'জিশ্যনেল ডেফিয়েণ্ট ডিছঅৰ্ডাৰ, কণ্ডাক্ট ডিছঅৰ্ডাৰ, কজেছ এণ্ড ৰেমিডিজ। এইখিনি প্ৰব্লেমো থাকে শিশুৰ মাজত। এই প্ৰব্লেমবোৰৰ লগত কেনেকৈ ডিল কৰিব লাগিব সেইখিনিৰো ধাৰণা লাগিব। এডজাষ্টমেণ্ট, কনচেপ্ট অফ মেণ্টেল হেল্থ এণ্ড হাইজিন, হাইজিন আৰু মেণ্টেল হেল্থৰ ধাৰণাটোও লাগিব, এডজাষ্ট কেনেকৈ কৰিব লাগিব আমি। কাৰণ আমি ভাবি থকাৰ দৰে টিচিং লাইনটো তেনেকুৱা নহয় যে আমি ভাবি আছোঁ গৈ ক্লাছৰুম এটা পাম, তাত পঢ়াম, ধুনীয়াকৈ ল'ৰা ছোৱালীয়ে শিকি ল'ব, বুজি ল'ব, তেনেকুৱা নহয় আচলতে টিচিং প্ৰফেশ্যনটো। বিভিন্ন ধৰণৰ শিশু আহিব, বিভিন্ন পৰিৱেশৰ পৰা, সকলোৰে এখন বেলেগ বেলেগ মনোজগত থাকিব, সেইখিনিত সোমাই পৰাটো এটা খুব টাফ কাম হয়, যিটো তাত ফিল্ডত সোমাই পৰাৰ পিছতহে ৰিয়েলাইজ কৰিব পৰা যায়। গতিকে তাৰ আগতে এইখিনি অলপ জানি লোৱাটো দৰকাৰ, কাৰণ নহ'লে ডিছছেটিছফেকশ্যন হ'ব পাৰে যে কিয় পৰা নাই, যিহেতু মনৰ কথা, শিশুৰ মনৰ কথা তেওঁলোকে শিকিব বিচাৰিলেহে শিকিব, আমি শিকাওঁ বুলিলে তেওঁলোকে নিশিকে। নেক্সট, প্ৰচেছ অফ লাৰ্ণিং, মিনিং এণ্ড নেচাৰ অফ লাৰ্ণিং, ফেক্টৰ্ছ এফেক্টিং লাৰ্ণিং, মেচিউৰেশ্যন এণ্ড ৰেডিনেছ ফৰ লাৰ্ণিং, মটিভেশ্যন এণ্ড লাৰ্ণিং। মটিভেশ্যনৰ কিমান প্ৰয়োজন আছে ক্লাছৰুমত, সেই কথাখিনি, কি কাৰকেনো আমাক মানে শিকনত সহায় কৰে, কেনেকুৱা ধৰণৰ কাৰক লাগে, আমি কেনেকুৱা ধৰণৰ প্ৰিপেৰেশ্যন কৰিব লাগে শিকাবলৈ। মেথডছ অফ লাৰ্ণিং, মেজৰ লজ অফ লাৰ্ণিং উইথ দেয়াৰ এডুকেশ্যনেল ইমপ্লিকেশ্যনছ। ডাঙৰ বিশেষজ্ঞসকলে লিখি থৈ যোৱা যিবোৰ
থিয়ৰী আছিলে সেইবিলাকৰ পৰা কিছু শিকিব লগা থাকে যেনেকৈ কানেকশ্যনিজম ষ্টিমুলাছ ৰেছপন্স থিয়ৰী কণ্ডিশ্যনিং ক্লাছিকেল এণ্ড অপাৰেণ্ট কনষ্ট্ৰাকটিভিজম এইখিনিও জনাৰ দৰকাৰ আছে প্ৰেক্টিকেল ফিল্ডত গ'লে এইখিনি বস্তুৱে সহায় কৰিব পেডাগজি knowledge of children from diverse context socio-cultural background children with special needs inclusive education understanding children with learning difficulties and behavioral problems ইয়াত বিভিন্ন ধৰণৰ পৰিৱেশৰ অৱতাৰণা হয় বিভিন্ন মানে আৰ্থসামাজিক বেকগ্ৰাউণ্ডৰ পৰা অহা শিশুসকলৰ বিভিন্ন বিশেষ কিছুমান প্ৰয়োজন থাকে সামগ্ৰিকভাৱে শিক্ষা দিবলগীয়া হয় শিশুসকলক আমি বুজিবলগীয়া হয় কিছুমানৰ শিকিবলৈ কষ্ট হয় কিছুমানৰ আচৰণৰ কিছুমান বিসংগতি থাকে এইবোৰ চব ঠিক কৰি মেলি এটা ক্লাছৰুম কেনেকৈ মেনেজ কৰি লৈ যাব লাগে এইবোৰ পেডাগজি আমাক সহায় কৰে অৰ্গেনাইজিং টিচিং এজ planned activity phased of teaching pre-active interactive and post-active phases different methods of teaching lecture method project method demonstration method heuristic method concept of TLM and its importance diagnostic and remedial টিচিঙৰ বিভিন্ন ধৰণৰ মানে মেথড আছে তাত আমি এই থিয়ৰিবোৰ এতিয়া পঢ়িবহে লাগে কিন্তু আমি যেতিয়া ক্লাছৰুমত যাওঁ তেতিয়া মেথডটো আমি নিজে চুজ কৰিব লাগে আমাৰ ষ্টুডেণ্টৰ মানে কোৱালিটি অনুসাৰে তেওঁলোকৰ নিডছ অনুসাৰে আমি মানে মেথডটো নিজে চুজ কৰিব লাগে আমি TLM ইউজ কৰিব লাগে TLM হৈছে টিচিং লাৰ্ণিং মেটেৰিয়েল সেই ব্যৱহাৰ কৰিব লাগে নিজে বনাব লাগে TLMবোৰ আমি বনাই সিহঁতকনো কেনেকৈ শিক্ষণটো মনোগ্ৰাহী কৰি তুলিব পাৰোঁ সেইবোৰ টেকনিক আমি জানিব লাগে আমি নিজে নিজে এজন বিশেষজ্ঞ হৈ উঠিব লাগে চ' টিচিঙৰ কাৰণে এই টেট পৰীক্ষাটো দিয়াৰ আগতে আমি এইবোৰৰ ওপৰত মনোনিৱেশ কৰা দৰকাৰ ক্লাছৰুম মেনেজমেণ্ট ৰোল অফ টিচাৰ এণ্ড দ্য ষ্টুডেণ্টছ লিডাৰশ্বিপ কোৱালিটি অফ টিচাৰ টাইম এণ্ড টাস্ক মেনেজমেণ্ট কনচেপ্ট অফ চাইল্ড চেণ্টাৰ্ড টিচিং এণ্ড competency based teaching evaluation continuous and comprehensive evaluation formation of summative evaluation এই যে আগৰ দিনত আছিলে পৰীক্ষা পাতিব লাগে পৰীক্ষা সেই পৰীক্ষাৰ বুজাটো আজিৰ শিক্ষাত নাই আজিকালি কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন আমি পঢ়ায়ো থাকিব লাগে লগতে ইভালুৱেট কৰি কৰি গৈ থাকিব লাগে গতিকে ল'ৰা ছোৱালী গম পাব নালাগে যে আমি পৰীক্ষা দিছোঁ এটা সামগ্ৰিক মূল্যায়ন হৈ গৈ থাকিব লাগে গতিকে সেই কনচেপ্টটো এগৰাকী ভৱিষ্যত শিক্ষকে শিকি লোৱাটো দৰকাৰ এইখিনি আছিলে চাইল্ড সাইকোলজি আৰু পেডাগজিৰ চিলেবাছ তাৰপিছত আমি আগবাঢ়িছোঁ অসম টেট LPৰ কাৰণে এনভাইৰনমেণ্টেল ষ্টাডিজতনো আমি কি কি শিকিব লাগিব চিলড্ৰেন এনভাইৰনমেণ্ট নিয়াৰ এণ্ড ফৰ টাইপছ অফ এনভাইৰনমেণ্ট নেচাৰেল এণ্ড ছ'চিয়েল এনভাইৰনমেণ্ট নেচাৰেল এনভাইৰনমেণ্ট বায়'টিক এণ্ড এবায়'টিক কম্পনেণ্ট আমি বায়বীয় আৰু অবায়বীয় পৰিৱেশৰ কিতাপত LP স্কুলৰ কিতাপবোৰত পোৱাই যায় 3ৰ পৰা 5লৈ যিখিনি পৰিৱেশৰ কিতাপ আছে তাতে থাকে প্লাণ্টছ এণ্ড এনিমেলছ ইন ছাৰাউণ্ডিংছ ইক'ছিষ্টেম pond and grassland producer primary secondary and tertiary consumer যেহেতু হায়াৰ ছেকেণ্ডেৰী পাছ এগৰাকী কেণ্ডিডেট গতিকে এই কনচেপ্টখিনি এনেকৈ মই পঢ়ি যাওঁতে চবেই গমেই পাই যাব এইখিনি একেবাৰে বেছিক কথা social and man-made environment family house neighborhood social institution state district gaon panchayat and neighboring states northeast festivals state and national some social issues illiteracy child labor superstition gender discrimination use of computer and internet as a means of communication environment and child needs air importance of air composition of air water importance of water source of water use of water এইবোৰ বেছিক কথা soil importance of soil types of soil erosion food types of food deficiency related disease plants cultivated plants with medicinal value importance of plants in ecological balance interdependence between plant and animals plants in different environment care and protection of environment conservation of natural resources প্ৰাকৃতিক সম্পদৰ সংৰক্ষণৰ ওপৰত ফ্লোৰা ফৌনা endangered and rare species national park wildlife sanctuary migratory bird
transport system and road safety measure, storage of agricultural products, first aid as safety measure, healthcare and cleanliness, disaster risk reduction, pre-disaster, during disaster and post-disaster, preventive measures of different communicable diseases caused by various microorganisms, national integrity. প্ৰতিটো টপিকে অলপ অলপ জানিলেই হ'ল আৰু বেছিক কথাখিনি খুব দলৈ যাবগৈ নালাগে কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আইডিয়া অফ প্ৰিএম্বল DPSP ডাইৰেক্টিভ প্ৰিন্সিপল ফাণ্ডামেণ্টেল ৰাইট এণ্ড ডিউটি ৰোল অফ আছাম ইন ফ্ৰীডম মুভমেণ্ট মানে বুৰঞ্জী ৰাজনীতি ভাৰতৰ সংবিধান পৰিৱেশ অসমৰ স্বাধীনতা আন্দোলন প্ৰদূষণ তাৰপিছত পৰিৱেশৰ সংৰক্ষণ প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ পৰিৱেশৰ উপাদানসমূহ এই গোটেইখিনি আৰু পেডাগজি কনচেপ্ট মিনিং এণ্ড এপ্ৰ'চ অফ এনভাইৰনমেণ্টেল ষ্টাডিজ নেচাৰ এণ্ড স্ক'প অফ এনভাইৰনমেণ্টেল ষ্টাডিজ objectives of teaching environmental studies, different approaches of teaching environmental studies, interaction of ICT in teaching environmental science, importance of ICT in teaching environmental science, use of ICT in teaching environmental science. এইখিনি আছিলে পৰিৱেশ অধ্যয়নৰ ওপৰত সিলেবাস এবাৰ আহিলে ইংৰাজীৰনো কি আহিব Language to English. Marks 30 per question, 1 marks koi. Negative marking 9. Pedagogy of language teaching. Number 1, development of 4 skill, listening, speaking, reading, writing. Jitu শ্ৰৱণ, কথন, পঠন আৰু লিখন। এই 4টা কৌশলৰ বিষয়ে জানিব লাগিব। Elements of language, preliminary concept of language functions. Learning and acquisition, vocabulary development, structure of sentence, basic কথাখিনি ইংৰাজী ভাষাটোৰ বাক্য এটা কেনেকৈ গঠন কৰা হয় মানে ল'ৰা ছোৱালীক যেহেতু LP লেভেলৰ গতিকে সেইখিনি তাৰপিছত vocabulary of development teaching learning materials in English TLM ইউজ কৰিব লাগিব continuous and comprehensive assessment এতিয়া ইয়াত examination wordটো নাইকিয়া assess কৰিব লাগে যেটো continuous assessing and the 4 skills listening speaking reading writing তাৰপিছত method approaches methods techniques and strategies এইবোৰ পঢ়িব লাগিব মেথডবোৰ কিন্তু আল্টিমেট মেথডটো টিচাৰে নিজে বনায় লাষ্টত grammar parts of speech jumbled words correct form of verb tense verb phrases article determiner synonym antonyms prepositions punctuation question pattern sentence pattern contracted form connections linking words এইবিলাক এইখিনি বেসিক গ্ৰামাৰ বহুত টান গ্ৰামাৰখিনি নহয় আৰু বহুত ওপৰ লেভেলৰ যিখিনি বেসিক আমি জানিব লাগে মানে সেই সৰু সৰু ভুলবোৰ আমি টিচাৰে কৰিব নোৱাৰো সো আমি আগতীয়াকৈ শিকি ল'ব লাগে তাৰ পিছত আহিলে মেথছৰনো কি আহিব 30 মাৰ্কস থাকিব পাৰ কোৱেশ্চন 1 মাৰ্কস কৈ নেগেটিভ মাৰ্কিং নাই নাম্বাৰছ সংখ্যা নেচাৰেল নাম্বাৰ হোল নাম্বাৰ even and odd number prime and composite number place value system 4 fundamental operations of number addition subtraction multiplication and division factors and multiples prime factors lowest common multiples highest common factors skip counting group counting comparison ascending and descending order application of numbers in real life unitary method and average fractions Concept of fractions, types of fractions, addition, subtraction, multiplication and division of fractions, decimal fractions, percentage of and their use, money, concept of money, conversion of rupee to paisa and vice versa, 4 operations in solving problems involving money, simple problems involving profit and loss, geometry and mensurations, concept of understanding the different shapes, line, segment, ray, angles, types of angles, types of triangles, types of quadrilaterals, circles, slant,
perimeter and area of different geometrical figures, weight, time capacity and volume, data handling, introduction of data, representation of data, pictograph, bar diagram, pie chart and draw inferences, integration of ICT in teaching mathematics, importance of ICT in teaching mathematics, use of ICT in teaching mathematics. মই এই মেথছৰ সিলেবাসখন অকণমান অসমীয়াত ক'বলৈ চেষ্টা কৰিছোঁ। সংখ্যাৰ ধাৰণাটো লাগিব, বাস্তৱ সংখ্যা, যুগ্ম সংখ্যা, অযুগ্ম সংখ্যা, মৌলিক সংখ্যা, যৌগিক সংখ্যা, তাৰপিছত স্থানীয় মানৰ ধাৰণা, চাৰিটা মানে গণিতৰ চাৰিটা মানে ফাণ্ডামেণ্টেল অপাৰেশ্যন যিকেইটা, যোগ বিয়োগ পূৰণ হৰণ এইকেইটা, লসাগু গসাউ, তাৰপিছত ডাঙৰৰ পৰা সৰুলৈ সজোৱা, সৰুৰ পৰা ডাঙৰলৈ সজোৱা, এনেকুৱা ধৰণৰ এপ্লিকেশ্যনবিলাক, ৰিয়েল লাইফৰ যিবিলাক সমাধান, গড় উলিওৱা, দশমিক ভগ্নাংশবিলাক, শতাংশ, ডেচিমেল, এইবিলাক যেনেকৈ ভগ্নাংশৰ যোগ বিয়োগ পূৰণ হৰণ এইবিলাক, তাৰপিছত পইচাৰ ধাৰণা, কেনেকৈ টকাৰ পৰা পইচালৈ নিয়ে, কেনেকৈ পইচাৰ পৰা টকালৈ নিয়ে, এইবিলাক জ্যামিতিৰ সৰু সৰু ধাৰণাবোৰ, বাহু, ৰেখা, কোণ, তাৰপিছত কোণৰ ভাগবোৰ, ত্ৰিভুজৰ ভাগ, চতুৰ্ভুজৰ ভাগ, এনেকুৱা ধৰণৰ সৰু সৰু কথাবোৰ আৰু। ডাটা হেণ্ডলিঙৰো কিছু কিছু কনচেপ্ট, যিবোৰ LP লেভেলৰ কিতাপবোৰ পঢ়িলে এটা সম্যক ধাৰণা আহি যায়, পাই চাৰ্ট, এইবিলাক দ্বন্দ্বচিত্ৰ, এনেকুৱা ধৰণৰ কিছুমান আছে LP লেভেলত, সেইখিনি চালে ধুনীয়াকৈ আহি যায়। এইখনেই আছিলে আমাৰ চিলেবাছখন, অসম টেট LPৰ কাৰণে যিখন চিলেবাছ, এইখনে আছে চিলেবাছখন। আপোনালোকে যদি মোৰ ইয়াৰ কণ্টেণ্টখিনি মানে চিলেবাছখনৰ ভিতৰুৱা কিবা কথা বুজি পোৱা নাই, এইটোনো কেনেকুৱা ধৰণৰ হ'ব, কি হ'ব, কেনেকৈ কুৱেশ্যন আহিব জানিব বিচাৰিছে, তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব, মই আপোনালোকৰ আনচাৰ দিবলৈ চেষ্টা কৰিম। আৰু অল দ্য ভেৰি বেষ্ট, ভালকৈ পঢ়ক আৰু মোৰ লগত সংযোজিত হৈ থাকিবৰ কাৰণে পপিজ ক্ৰিয়েশ্যন নামৰ মোৰ এই এডুকেশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। থেংক ইউ।